আৰম্ভণিতে আমি গণনা কৰিব পৰা সংখ্যাবোৰ পাইছিলো 1 2 3 4 5 6 7 8 9 এনেকৈ আমি যিমানলৈকে গণনা কৰিব পাৰো সেই সংখ্যাবোৰ পাইছিলো যিবোৰক স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বোলা হয় ইংৰাজীত নেচাৰেল নাম্বাৰছ বুলি আমি কওঁ আমি এতিয়া এটা সমীকৰণ সমাধান কৰি চাওঁ x plus a is equal to b য'ত a is greater than b অৰ্থাৎ a বিতকৈ ডাঙৰ তেতিয়া আমি x ৰ মানটো পাম x is equal to b minus a গতিকে আমি এটা ঋণাত্মক সংখ্যা পাম x ৰ ভ্যালু এইখিনিতে আহি গ'ল অখণ্ড সংখ্যাৰ ধাৰণাটো অখণ্ড সংখ্যা যোগাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্যটো আহিলে অখণ্ড সংখ্যাখিনিৰ ভিতৰত আমি আৰু এটা সমীকৰণ সমাধান কৰি চাওঁ ax is equal to b ইয়াত x ৰ মান হ'ব x is equal to b by a ইয়াতে আহি গ'ল পৰিমেয় সংখ্যাৰ ধাৰণা পৰিমেয় সংখ্যাসমূহ আমি পালো ৰেচনেল নাম্বাৰছ এতিয়া আৰু এটা সমীকৰণ আমি সমাধান কৰি চাওঁ x square is equal to 2 ইয়াত x ৰ মান হ'ব plus minus root over 2 যিটো এটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আমি এনেকুৱা বহুতো সমীকৰণ পাম যাৰ সমাধান এটা আমি অপৰিমেয় সংখ্যা পাম এতিয়া আমি পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় বাস্তৱ সংখ্যা ইংৰাজীত ৰিয়েল নাম্বাৰছ এতিয়া মই এই সমীকৰণটো লৈছো x square plus 1 is equal to 0 এই সমীকৰণটো সমাধান কৰিলে পাম যে x is equal to root over minus 1 যিটোক আমি আইৰে নিৰ্দেশ কৰো আয়তা আৰু যিটো এটা কাল্পনিক সংখ্যা আমি এটা কাল্পনিক সমাধান পালো এই সমীকৰণটো এতিয়া আমি স্বাভাৱিক সংখ্যা পালো স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো লগ কৰি দিলে আমি পূৰ্ণ সংখ্যা বা হোল নাম্বাৰছ আমি পালো তাৰ পিছত অখণ্ড সংখ্যা পালো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পৰিমেয় অপৰিমেয় এই দুই বিধকে একেলগে আমি বাস্তৱ সংখ্যা বুলি কওঁ তাৰ পিছত আমি কাল্পনিক সংখ্যা পালো আমি ইয়াৰ আগৰ ভিডিঅ'টোত কাল্পনিক সংখ্যাৰ বিষয়ে শিকিছিলো এতিয়া আজি আমি কাল্পনিক সংখ্যাৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম যদিহে a আৰু b দুয়োটাই ঋণাত্মক হয় দুয়োটা ঋণাত্মক সংখ্যা হলে root over a into root over b is equal to root over a into b এই নিয়মটো কাল্পনিক সংখ্যাৰ ক্ষেত্ৰত বৈধ নহয় ইয়াক আমি বৈধ বুলি ক'ব নোৱাৰো গতিকে কাল্পনিক সংখ্যাৰ ক্ষেত্ৰত আমি এটো অগ্ৰাহ্য কৰিম এতিয়া এই ক্ষেত্ৰত শুদ্ধ পদ্ধতিটো দেখুৱাবৰ বাবে আমি এটা উদাহৰণ লৈছো ধৰা হল root over minus 2 into root over minus 3 ইয়াক আমি কেনেদৰে কৰিম is equal to এটো root over minus 2 টো আমি minus 2 ঠাইত minus 1 into 2 এনেদৰে বহুৱাম into root over minus 3 ঠাইত minus 1 into 3 গতিকে এই ক্ষেত্ৰত হ'ব root over minus 1 into root over 2 into again root over minus 1 into root over 3 is equal to আমি জানো root over minus 1 or মান I root 2 into ইয়াৰ ঠাইত আকৌ I root 3 is equal to I square root over 2 into 3 is equal to আমি জানো I square or মান minus 1 root over 6 into 3 is 6 is equal to minus root over 6 হ'ব এতিয়া আইৰ বিভিন্ন ধনাত্মক অখণ্ড সূচকৰ বাবে ফলাফলসমূহ চোৱা যাওক আমি জানো I is equal to root over minus 1 গতিকে I square is equal to root over minus 1 square is equal to minus 1 হ'ব
এতিয়া I cube is equal to আৰু যেহেতু I cube is equal to I square into I এনেদৰে পাতিব পাৰো আমি পালো যে I square is equal to -1 গতিকে -1 I square that -1 into I is equal to -I পালো I cube মান I to the power 4 is equal to I square into I square এনেদৰে আমি বহুৱাব পাৰো is equal to যেহেতু I square মান -1 -1 into -1 is equal to 1 I to the power 5 is equal to I square into I cube বা I to the power 4 into I এনেদৰে পাতিব পাৰো আমি I square into I cube এনেকে পাতি চাম is equal to I square মান আমি পাইছিলো -1 আৰু I cube মান পাইছিলো -I গতিকে আমি পালো I to the power 5 is equal to I বা আমি যদি I to the power 5 is equal to I to the power 4 into I এনেদৰে যদি বহুৱা I to the power 4 মান 1 into I is equal to I এতিয়া আমি এই I square I cube I to the power 4 I to the power 5 এখিনি মানসমূহ পালো ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে যদিহে n এটা ধনাত্মক অখণ্ড সংখ্যা হয় তেতিয়া হলে I to the power 4n is equal to I to the power 4 into n is equal to I to the power 4 মান 1 to the power n is equal to 1 হ'ব যদিহে n এটা ধনাত্মক অখণ্ড সংখ্যা হয় ঠিক একেদৰে I to the power 4n plus 1 is equal to ইয়াক আমি I to the power 4n into I এনেদৰে পাতিব পাৰো আমি পালো I to the power 4n is equal to 1 গতিকে 1 into I is equal to আমি I পালো আকৌ I to the power 4n plus 2 is equal to I to the power 4n into I square এনেদৰে বহুৱাব পাৰো is equal to I to the power 4n ৰ মান আমি 1 পাইছিলো 1 into I square মান আমি জানো -1 is equal to 1 into -1 -1 আকৌ একেদৰে I to the power 4n plus 3 is equal to I to the power 4n into I cube is equal to I to the power 4n মান 1 into I cube মান আমি -I পাইছিলো is equal to -I এইবাৰ আমি I ৰ বিভিন্ন ঋণাত্মক অখণ্ড সূচকৰ বাবে ফলাফলসমূহ চাম এতিয়া I to the power -1 is equal to আমি ইয়াক 1/I এনেদৰে লিখিব পাৰো is equal to আমি 1/I ৰ মান পাবলৈ হলে আমি তলে ওপৰে হৰ আৰু লব দুইটাকে I ৰে আমি পূৰণ কৰিম I into I গতিকে I/I square is equal to I square মান -1 I/-1 is equal to আমি -1 পালো I to the power -1 ৰ মান -I পালো এতিয়া I to the power -2 is equal to 1/I square is equal to 1/I square মান -1 1/-1 is equal to -1 I to the power -2 মান -1 পালো এতিয়া I to the power -3 is equal to 1/I to I cube I to the power 3 is equal to 1/I square into 1/I এনেদৰে লিখিব পাৰো আমি is equal to 1/I square মান -1 আৰু 1/I মান -I -1 into -I is equal to I পালো I to the power -4 is equal to 1/I to the power 4 is equal to 1/1 I to the power 4 মান যেহেতু 1/1 is equal to 1 এতিয়া গতিকে I to the power -4n is equal to 1/I to the power 4n hobo is equal to 1/I to the power 4 into n is equal to 1/1 to the power n is equal to 1/1 is equal to 1 hobo I to the power -4n ৰ মান 1 পালো আকৌ I to the power -4n plus 1 is equal to 1/I to the power 4n plus 1 is equal to
1 by I, which is minus I. Etia I to the power minus 4n plus 2 is equal to 1 by I to the power 4n plus 2 hobo is equal to 1 by minus 1. I to the power 4n plus 2 man minus 1 asile. Gotike 1 by minus 1 hobo is equal to minus 1. Enedera hobo. Etia ami dekhilu je I ৰ সকলো যুগ্ম ঘাতৰ মান বাস্তৱ যুগ্ম ঘাত বিলাকৰ মান বাস্তৱ হৈছে আৰু অযুগ্ম ঘাত বিলাকৰ মান কাল্পনিক হ'ব গতিকে আমি I ৰ বাবে মানসমূহ পালো I to the power 1 is equal to I square is equal to minus 1 I cube is equal to minus I আৰু I to the power 4 is equal to 1 এতিয়া আমি I চাৰ্ট এখন এনেদৰে তৈয়াৰ কৰি ল'ব পাৰো I ৰ পৰা I to the power 40 লৈকে আমি মানসমূহ নিৰ্ণয় কৰি I চাৰ্ট এখন তৈয়াৰ কৰিছো ইয়াত I is equal to root over minus 1 I square is equal to minus 1 I cube is equal to minus I to the power 4 is equal to 1 এনেদৰে এই গুটেই চাৰ্টখন আমি যদি লক্ষ্য কৰো তেতিয়া হলে আমি দেখিম যে I ৰ সকলোবোৰ যুগ্ম ঘাতৰ মান অৰ্থাৎ I square I to the power 6 I to the power 10 I to the power 14 এই সকলোবোৰৰ মান বাস্তৱ হৈছে কিন্তু I ৰ অযুগ্ম ঘাত বিলাকৰ মান কাল্পনিক হৈছে যেনেদৰে I cube I to the power 7 I to the power 11 এইখিনি মান আমি গুটেইখিনি এই সকলোবোৰ মান আমি কাল্পনিক পাইছো যুগ্ম ঘাত বিলাক হৈছে এইখিনি ইয়াৰ মানখিনি আমি বাস্তৱ পাইছো এইখিনি I ৰ যুগ্ম ঘাত আৰু এইখিনি অযুগ্ম ঘাত এই সকলোখিনি I to the power 5 I cube এইখিনি আমি ইয়াৰ মানসমূহ আমি কাল্পনিক পাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা নিশ্চয় কিবা নুবুজিলে আমাক কমেন্ট কৰি জনাবা লগতে ভিডিওটি লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা যদিহে কোনোবাই এতিয়াও সাবস্ক্ৰাইব কৰা নাই এই চেনেলটি সাবস্ক্ৰাইব কৰি লবা